নমস্কাৰ ৰাইজ, মই বাবু দাস। মই আছোঁ বৰ্তমান এতিয়া ডাবিং ষ্টুডিঅ'ত। ৰেঙনি টিভিত আহিবলগীয়া এখন ধাৰাবাহিক অৰ্ডাৰ তাত মই এটা কেৰেক্টাৰ ৰূপায়ণ কৰিছোঁ, পদুম বুলি। আৰু ডাবিং দি একদম আমনি মানে ভাল লাগিছে, হয় নহয় ৰুবুল? মানে ভাল লাগিছে, ডাবিং দি ভাল লাগিছে। আপোনালোকে চাব আজি ডাবিং আমি কেনেকৈ লৈ আছোঁ। আৰু মানে হেৰি বিষ্ণু বুলি এটা চৰিত্ৰ ৰূপায়ণ কৰিছে। মই ডাবিং অকণমান দেখাই দিওঁ আপোনালোকক। মই চাই থাকক ভিডিঅ'টো আগলৈকে। মামলা মাছ মামলা 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 মাছ long fish how much? মামলা মাছ আকৌ দেও দাদা long fish how much? মামলা মাছ মামলা মাছ মামলা মাছ আইছো মামলা ৰ মামলা মাছ মামলা মাছ ৰ ভালকে না মামলা মাছ মামলা মাছ মামলা মাছ মামলা মাছ আমাৰ গুটেই দিল দাদা long fish how much? মামলা মাছ no price to how much? মামলা মাছ মামলা মাছ কম পাইছো বামলা মাছ মানে কি দাম কি কৈছিলে 180 টকা লাগিব কম পাইছো বামলা মাছ মানে দাম কি 180 টকা 180 টকা ও মাই বেচেরা 180 টকা গোটেইটো ডাবিং হোৱাৰ পিছত বাইদেউ ভিডিঅ' এটা বনাই পঠাই দিম। দাদা long fish how much? মামলা মাছ ৰ'বা এইটো তো হে প্ৰথমবাৰ কৰ এইটো long fish how much? মামলা মাছ তো লাষ্টৰ ক্লিপটো যে তো বাইদেউ দিছাচোন বাইদেউ ক্ষমা কৰিব দেই মাই গড অৰ্ডাৰ যুক্তিহীন কথা যাতে ইয়াত কোনেও নকয়। সব কথা একেবাৰতে নহয় না, কিছুমান কথাৰ কাৰণে সময়লৈ ৰ'ব লাগে। বৰ অদ্ভুত দেই, কি মানুহ আপুনি? কলিতা মানুহ। হেল্ল' মেডাম, হাউ আৰ ইউ? আৰু মানুহৰ জীৱনৰ লগত খেলা কৰাটো আপোনাৰ পেটিশনৰ কোনো অধিকাৰ নাই। ৰেসপেক্টেড মেডাম। ও বাইদেউ, এই প্ৰেম বোলা বস্তুটো ভেৰি ডেঞ্জাৰাছ। জবটো আমি পামনে ছাৰ? সদায় আনৰ লাইফটো নিজতকৈ বেছি ভাল যেন লাগে, সো কেতিয়াও কম্পেয়াৰ নকৰিবা। টকা যাৰ জোৰ তাৰ। অৰ্ডাৰ